হাই ফ্ৰেণ্ডছ, কনচেং এডুকেশ্যনলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ ভিডিঅ'ৰ টপিক হৈছে স্বনামধন্য নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱা। সত্যপ্ৰসাদ বৰুৱাৰ আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সত্যপ্ৰসাদ বৰুৱাৰ জন্ম কেতিয়া হৈছিলে? 29 অক্টোবৰ 1919 চনৰ আইজলৰ মিজোৰামত। নেক্সট প্ৰশ্ন, সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু কেতিয়া হৈছিলে? 2001 চনৰ 26 জুনত। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। সত্যপ্ৰসাদ বৰুৱাৰ পিতৃ মাতৃৰ নাম কি আছিলে? পিতৃ গুৰুপ্ৰসাদ বৰুৱা আৰু মাতৃ পদ্মৰেখা বৰুৱা। নেক্সট প্ৰশ্ন, সংগীত নাটক একাডেমী বঁটা কিমান চনত লাভ কৰিছিলে? 1986 চনত। সত্যপ্ৰসাদ বৰুৱাদেৱে চৰকাৰী চাকৰি হিচাপে কিহত যোগদান কৰিছিল? অল ইণ্ডিয়া ৰেডিঅ' অনুষ্ঠানত। লগতে চনটো মনত ৰাখি থ'ব, 1948 চনত। সত্যপ্ৰসাদ বৰুৱাৰ ঐতিহাসিক একাংকিয়া নাটখনৰ নাম বুলি যদি আহে পৰীক্ষাত, তেতিয়াহ'লে এই দুখনৰ নাম মনত ৰাখি থ'ব, সোণাল কাঞ্চন, ৰণাদিল। সত্যপ্ৰসাদ বৰুৱা কোন সময়ৰ নাট্যকাৰ আছিল? কোন সময়ৰ নাট্যকাৰ? স্বাধীনোত্তৰ কালৰ। সত্যপ্ৰসাদ বৰুৱাৰ একাংকিয়া নাটসমূহৰ নাম মনত ৰাখি থ'ব। নামসমূহ হৈছে শাশ্বতী, তফজ্জুল আলী, নেপাতী কেনেকৈ থাকোঁ। সত্যপ্ৰসাদ বৰুৱাদেৱে কিমান চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল? কিমান চনত আছিলে? 1978 চনত। পিছৰটো প্ৰশ্ন আগবাঢ়িছোঁ। বৰুৱাদেৱে মহিলা ৰূপত অভিনয় কৰা নাটক দুখনৰ নাম কি? শিখা 1957 চনত আৰু জ্যোতিৰেখা হৈছে 1958 চনত। সত্যপ্ৰসাদ বৰুৱাই কিহত প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে দায়িত্ব লৈছিল? কিহত আছিলে? সাংস্কৃতিক সঞ্চালকালয় 1972 চনত। সত্যপ্ৰসাদ বৰুৱা দেৱে সাংবাদিক হিচাপে কি কি বাতৰি কাকতত অংশগ্ৰহণ লৈছিল? চাইক্ল'ৰমা এটিশিতান লৈ তেওঁ দ্য আছাম ট্ৰিবিউন, দৈনিক অসম, দি নৰ্থ ইষ্ট ক্লেৰিয়ান, নতুন দৈনিক, আজিৰ অসম, প্ৰকাশ, দৈনিক জন্মভূমি ইত্যাদি বাতৰি কাকতত অংশগ্ৰহণ কৰিছিল। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আছিলে? সেইখন হৈছিলে ধৰালৈ যিদিনা নামিব সৰগ, 1948 চনত, মানে 1948 চনৰ 6 জুলাই তাৰিখে। আৰু এই প্ৰথম অসমীয়া অনাতাঁৰ নাটকখন লিখিছিলে সত্যপ্ৰসাদ বৰুৱাদেৱে। এতিয়া আমি আগবাঢ়িছোঁ সত্যপ্ৰসাদ বৰুৱাই লাভ কৰা সন্মান আৰু কিছুমান পদবী। 1978 চনত তেওঁ নাট্য প্ৰভাকৰ উপাধি এটা লাভ কৰিছিলে আৰু সেই উপাধিটো দিছিলে সৌভিক গোষ্ঠী। সৌভিক গোষ্ঠীয়ে তেওঁক নাট্য প্ৰভাকৰ উপাধি দিছিলে। পৰীক্ষাত আহিব পাৰে নাট্য প্ৰভাকৰ বুলি কোনে উপাধি লাভ কৰিছিলে? সত্যপ্ৰসাদ বৰুৱা। শংকৰদেৱ বঁটা লাভ কৰিছিলে তেওঁ 1993 অসম চৰকাৰৰ দ্বাৰা। অসম চৰকাৰে দিছিলে আৰু আমি এইটো সকলোৱে জানো যে শংকৰদেৱ বঁটা অসম চৰকাৰে দিয়ে। তাৰপিছত 1975 চনত অসম সাহিত্য সভা তেওঁ সভাপতি আছিলে। তিতাবৰ অধিৱেশনৰ সংগীত অধিৱেশনৰ সভাপতি আছিলে তেওঁ। 1978 চনত বিশিষ্ট সাহিত্যিক পেঞ্চন তথা কলিকতাৰ অল ইণ্ডিয়া ক্ৰিটিক্স এছ'চিয়েশ্যনৰ দ্বাৰা তেওঁ ৰাজা ওডিপাছ চৰিত্ৰ ৰূপায়ণত শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰিছিলে। তেওঁ শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰিছিলে ৰাজা ওডিপাছ চৰিত্ৰটোৰ বাবে 1978 চনত। পৰীক্ষাত আহিব পাৰে। ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নটো হৈছে সত্যপ্ৰসাদ বৰুৱাৰ ব্যতিক্ৰমী
নাটখনৰ নাম কি? ব্যতিক্ৰমী নাটখনৰ নাম হৈছে নীলা চৰাই। শেষত আপোনালোকে পূৰ্ণাংগ নাট, চুটি নাট বা একাংকীয়া নাট এই সকলোবোৰ চাই ল'ব। মই দেখুওৱা ধৰণে, মই কৈ দিয়া নাই। গোটেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু ভিডিঅ'টো যিসকলে চাই আছে সেইসকলে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।